Kaina! Move! কাহিনীৰ ক্লাইমেক্স এতিয়াও বাকী আছে নিশা নিশা কোনে মাৰিলে তোক নিশা বাণী কোপা কোনে মাৰিলে তোক নিশা মন মনত দুখ লাগিছে আজি কিন্তু হাৰি নাযাওঁ গোলাঘাটৰ দীপন বৰাক ফোন কৰোঁতে ক'লে মণিগোপাল শইকীয়াৰ নাম মণিগোপাল শইকীয়া বাণীগোপালৰ ককায়েক আৰু এখন যুদ্ধ নিশাই লিখি থৈ যোৱা শেষ তথ্য এয়া গতিকে আমি যেনে তেনে মণিগোপালৰ খবৰ উলিয়াব লাগিব কিন্তু এতিয়ালৈকে লাভ কৰা নাই কোনো এটাকৈ ক্লু এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰিবৰ বাবে মাতি পঠিয়াইছে বাণীগোপাল শইকীয়া আৰু বুলেট ৰায়বঙক হাতে সুতৰে মই যি বুজিলোঁ তহঁত অসমৰ পৰাই নহয় ভাৰতৰ পৰাই ওলাই যা দাদা সকলোৱে কয় মই হেনো ক'লা শুনো শুন মইতো বগা চিন্তা নকৰিবি কামবোৰ দিনে পোহৰেই চলি থাকিব আৰু মই আমাৰ অসমীয়া সোপাক মই খাটি অসমীয়া বুলি কৈ কামবোৰ দিনে পোহৰেই চলাই যাম কিন্তু দাদা মই আন্ধাৰৰ ৰজা চবকে চাই ল'ম সেইজনী কাইনা শইকীয়া মণিগোপালৰ ওচৰ চাপিবলৈ হ'লে আগতে কাইনাৰ ওচৰ চাপিব লাগিব Excuse me, do you have lighter, please? Yes, sir. Hey, মই চিকেন নাখাওঁ নহয় আপোনাক ক'ৰবাত দেখিছোঁ মই মোক অ' য়েছ কেলে মই মিছন ইম্পচিবল পাৰ্ট চিট আছিলোঁ নহয় তাতেই দেখিছে হাই ৰবি নানো